नमस्कार मैं भाग्यश्री मोर आंटी ब्लगले आपनालोक सकलोके स्वागतम जनाइছো तो आज आपनालोके गम पाइছে যে মই বহুত বেছি হ্যাপি হৈ আছো মানে বেলেগ দিনা মই জেনেকুৱা মুডত থাকো তাতকৈ আজি অকমান বেছি হ্যাপি হৈ আছো বিকজ কিয় জানে নে আজি আমাৰ ঘৰলে আহিব আমাৰ মাহী মাহীহত আহিব আৰু আমাৰ এজনী সম্বন্ধীয় বা আহিব ৰিলেটিভ তো মাহীহতো আমাৰ নিজৰ মাহী নহয় কিন্তু হলেও মানে আমাৰ নিজৰ নিচিনাই আৰু অহাকালি আছে মোৰ ফ্ৰেণ্ডৰ বাৰ্থডে মিগাংগী তাই নাম একচুয়ালি মিগাংগী হয় তো মিগাংগীৰ বাৰ্থডে আছে তো তাইৰ বাৰ্থডেও মই অহাকালি খাবলৈ যাম এনেও যেতিয়া আমাৰ ঘৰত আলহী আহে তেতিয়া আমাৰ সকলোৰে মনবোৰ বহুত বেছি ভাল লাগি থাকে নহয় জানো আপোনালোকৰো লাগে আৰু তাতে আকৌ ফ্ৰেণ্ডৰো বাৰ্থডে মানে দুটা ভাল খবৰ একেলগে আহি গল তো মই বহুতে বেছি হ্যাপি হৈ গলো তো আজি মই গেষ্ট মেনু হিচাপে কি বনাইছে হেতু আপোনালোকক দেখাম আৰু অহাকালি মই বাৰ্থডেত গৈ কি কৰো হেতু আপোনালোকক দেখাম মই ক'ত যাও কি কৰো সকলোখিনি মই শেয়াৰ কৰিম বুলি ভাবিছো তো আহকচোন এয়া হৈছে মোৰ চিকেন আৰু ইয়াতে এতিয়া মই অকমান নিমখ আৰু অকমান হালধি যোগ কৰি দিছো এটো আপুনি নিজৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব পাৰিব তো এইখিনি যোগ কৰি এইখিনি আপুনি ভালদৰে হানি পেলাব এয়া চিকেন খিনি ভালকৈ হানি লব প্ৰথমতে নিমখ আৰু হালধিৰে তো তাৰ পাছত ইয়াতে আপুনি যোগ কৰিব অকমান মিঠাতেল দিলে মানে হানিব ভাল হয় তো মিঠাতেল অকমান যোগ কৰি দিব মিঠাতেল যোগ কৰি ভালদৰে হানি পেলাব তো তাৰ পাছত গেছত এখন কেৰাহীত এয়াত মিঠাতেল গৰম হ'বলৈ দিছো কেৰাহীখন গৰমে আছিল তো মিঠাতেল সোনকালে গৰম হ'ল আৰু ইয়াতে এতিয়া মই যোগ কৰিম মোৰ পিয়াজ আৰু যিখিনি জলকীয়া আছিল সেইখিনি মই যোগ কৰি এইখিনি যেতিয়ালৈকে গোল্ডেন ব্ৰাউন কালাৰ এটা নাহে তেতিয়ালৈকে আপুনি ভাজি থাকিব তো এনেকে ভাজি থাকিব লৰাই ভাজি থাকিব তো মোৰ পিয়াজখিনি অলমোস্ট গোল্ডেন ব্ৰাউন হৈ গল আৰু এতিয়া ইয়াতে মই যোগ কৰিছো এচামুচ আদা নহৰু যদি ডাঙৰ চামুচ হয় আৰু সৰু চামুচেৰে 2 চামুচ হ'ব এনেকে আদা নহৰুখিনি মই ইয়াৰ লগত মিক্স কৰি দিম তেনেকৈ অকমান ভাজিব আৰু আদা নহৰু দিয়াৰ সময়ত জুইৰ ফ্লেমটো অকমান লো কৰি দিব তো এতিয়া ইয়াতে আকৌ মই বিলাহী দি দিছো বিলাহী দিয়াৰ পিছত জুইৰ ফ্লেমটো আকৌ হাই কৰি দিব তো বিলাহীটো গলি যোৱালৈকে ভাজি থাকিব দেখিছেনে বিলাহীটো একেবাৰে নৰম হৈ গৈছে আৰু সেই কাৰণে এইখিনি মই এটা পাত্ৰত নমাই ৰাখিছো এয়া চাওক মোৰ বিলাহীয়ে পিয়াজ আৰু আদা নহৰুৰ যেটো মিক্সচাৰ হয় কিমান ধুনীয়া আছে আৰু এতিয়া আপুনি ইয়াতে যোগ কৰিব অকমান মিঠাতেল আৰু মিঠাতেলখিনি গৰম হোৱাত আপুনি ইয়াতে দি দিব আপোনাৰ যিখিনি মেৰিনেটেড চিকেন আছিল সেই চিকেনখিনি আপুনি ইয়াতে দি দিব আৰু তাৰ পাছত 2 মিনিট মান হাই ফ্লেমত ভাজি থাকিব তো 2 মিনিট মান এনেকে হাই ফ্লেমত লৰাই ভাজিব নহলে তলিত লাগি যাব তাৰ পাছত আপুনি জুইৰ ফ্লেমটো অকমান লো কৰি ঢাকনো দি দিব পাৰে আৰু এয়া মোৰ যিখিনি বিলাহী আৰু পিয়াজ আছিল সেইখিনি এতিয়া মই গ্ৰাইন্ড কৰিম আৰু গ্ৰাইন্ড কৰাৰ পাছত চাওক এইখিনি এনেকুৱা হৈছে তো এয়া চিকেনখিনি অলমোস্ট পানীটো শুকাই গৈছে আৰু এতিয়া ইয়াতে মই যোগ কৰিছো মোৰ যিখিনি আলু আছিল আলুখিনি ইয়াতে মই যোগ কৰি অকমান ঢাকন দি দিছো এয়া তাৰ পাছত মই যোগ কৰিম ইয়াতে দৈ আৰু দৈ দিয়া সময়ত গেছৰ ফ্লেমটো লো কৰি দিব আৰু এয়া দৈখিনি যোগ কৰাৰ পিছত আপুনি এনেকৈ লৰাই 5 মিনিট মান ভাজি থাকিব তো 5 মিনিট মান যেতিয়া আপোনাৰ ভজা হ'ব তেতিয়া আপুনি জুই ফ্লেমটো আকৌ হাই কৰি তাত অকমান আদা নহৰু পেষ্ট দিব যাতে দৈৰ যেটো কেঁচা গোন্ধ হেতু নোহোৱা হৈ যায় হেতু কাৰণে তো এয়া দেখিছেনে কালাৰটো চিকেনৰ অলমোস্ট চেঞ্জ হৈ গৈছে এনেকৈ একো মছলা ব্যৱহাৰ কৰিব নালাগে আৰু মোৰ যিখিনি আদা নহৰু আছিল তাতে একচুয়ালি মোৰ আছিল জিৰাও আছিল কেঁচা জিৰাই বুটি দিছো আৰু ইয়াতে এতিয়া দি দিছো পানী আৰু এই চিকেনটোত আপুনি আদা নহৰু আৰু জিৰাৰ বাহিৰে কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰিব নালাগে আৰু দেখিছেনে মোৰ গ্ৰেভিটো এনেকুৱা ডাঠ হৈ গৈছে আপুনি গ্ৰেভিটো যিমান ৰাখে নিজৰ মতে ৰাখিব আৰু এয়া মই চিকেনখিনি এতিয়া প্ৰেজেন্টেশনছ কৰিছো নেক্সট ডে আৰু মই এতিয়া মানে মোৰ যিগৰাকী ফ্ৰেণ্ড আছিল
তো তাইৰ বাৰ্থডে খাবলৈ যাম আৰু যিটো মই আগত ৰেচিপি শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ এইটো আপোনালোক সকলোৱে ভালেই পাইছে তো এতিয়া মই বাৰ্থডেটো কি কৰোঁ সেইখিনি আপোনাৰ লগত শ্বেয়াৰ কৰোঁ তো আহক মই এতিয়া ৰেডি হৈ লওঁ তাৰপিছত আহি আছোঁ মই ঘৰৰ পৰা যাব ওলাইছোঁ কলেজৰ পৰা আহি ৰেষ্ট অকণমান কৰিলোঁ আধা ঘণ্টামান আৰু এতিয়া মই যাবলৈ ওলাইছোঁ তো এইটো হৈছে আমাৰ ৰাস্তাটো আমাৰ ঘৰ হয় পাঠশালা জ্যোতিনগৰত আৰু মই এটা তাইৰ কাৰণে গিফ্টটো লৈ ল'লোঁ এইখন এইটো দেখিছেনে এইখন হৈছে ডিপুছ কেফে ৰেষ্টুৰেণ্ট পাঠশালাতে আছে আৰু তাইৰ বাৰ্থডে ইয়াতে পাৰ্টি দিব তো এনেদৰে চিৰিৰে উঠি সোমাই আহিলোঁ ডিপুছ কেফে যিসকল মোৰ পাঠশালা হয় দেখিছে হ'লেও মই আহিছোঁ যেতিয়া এবাৰ আৰু দেখাই দিছোঁ দেখিছে ডিপুছ কেফে এনেই এটা ভিডিঅ' কৰি থৈ দিলোঁ আৰু Happy birthday to you. Bidisa. মানে বল বেস্ট ফ্রেন্ডৰ বাৰ্থডে কিন্তু এনে লাষ্টত মোৰে বাৰ্থডে তো আমাৰ মেকআপ কৰা হোৱাৰ পিছত এতিয়া আহি পালে আমাৰ খানা তাই কেনে চবে ফালতু কৰি মানে মেকআপ কৰি আছিলে তো আমাৰ খানা আহি গ'ল এতিয়া চবে বহুত এনজয় কৰি খাই আছিলোঁ এনেই অকণমান ক্লিপ এটা ল'লোঁ তো এতিয়া হ'ব আমাৰ যিখিনি গিফ্ট আছে তাৰে আনবক্সিং তো সেইটো ভিডিঅ' আপোনালোকে চাই লওক এয়া তো এতিয়া হৈ আছে আমাৰ গিফ্টৰ আনবক্সিং ইমান যে ফালতু মোৰ লগকেইটা এয়া দেখিছেনে কি গিফ্ট লৈ আহিছে আৰু এইজনী কৃষাংগীয়েও কিবা দিছে চাওক এয়া চাওক চবকেইটা ভিডিঅ' মোৰ শ্বৰ্ট লোৱা নহ'লে আনবক্সিঙৰ ভিডিঅ'টো যে দীঘল হৈ যায় সেইটো কাৰণে কলেজৰ ফ্ৰেণ্ড স্মিতা এইটো চানিয়া এইটো মন বৰষা আৰু এইটো ৰদালি তো সেইফালে সেইটো বিদিশা এইমাত্ৰ মেকআপ কৰি আছিলে আৰু কৃষ্ণাংগী মন বৰষাই আৰু উঠিব আহিছে বাৰ্থডে খাবলৈ আহিছোঁ সেইটোতো মই আপোনালোকক কোৱাই নাই তো এয়া হৈছে মোৰ ফ্ৰেণ্ড মৃগাংগী তো তাইৰে বাৰ্থডে খাব আহিছোঁ অৱস্থা চাওক বেছিকৈ অৱস্থা নোহোৱা হৈ গৈছে একেবাৰে তো এয়া মনালিছা আহিছে মনালিছা বৰষা বৰষা